বিভিন্ন দায়িত্ব লৈ আমাৰ এই অঞ্চলৰ সেৱা কৰি অহা চন্দন ব্ৰহ্ম ডাঙৰীয়াই আমাৰ দলত যোগদান কৰিছে। তেখেতক আমাৰ UPPL দলৰ সকলো নেতা কৰ্মী সদস্যৰ হৈ মই আদৰণি জনাইছোঁ। সঁচাকৈ আজিৰ সময়ত বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে এটা সুস্থ বাতাবৰণ বিচাৰিছে। এইটো অকল সামাজিক সুস্থ বাতাবৰণ নহয়, সকলো দিশতে ৰাজনৈতিক দিশতে এটা সুস্থিৰতা বিচাৰিছে। আৰু ইয়াৰ কাৰণে আজি আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আগ্ৰাসুৰ প্ৰাক্তন সভাপতি এজন শক্তিশালী নেতা অৰুণ ৰয় ডাঙৰীয়া তেখেতৰ লগত ৩২জন অতিথিক লৈ আমাৰ দলত যোগদান কৰিছে। মই তেখেতকো আদৰণি জনাইছোঁ। ইয়াৰ পিছত বহুত জনগোষ্ঠীৰ কিছুমান দায়িত্বশীল প্ৰাক্তন নেতাসকলে, সামাজিক সংগঠন, ছাত্ৰ সংগঠনৰ নেতাসকলে আমাৰ দলত যোগদান কৰিবলৈ ইতিমধ্যে যোগাযোগ চলি আছে। এই ৰঙালী বিহুৰ পিছতে লোকসভা নিৰ্বাচনৰ আগত আৰু বহুত জনগোষ্ঠীয় নেতাবিলাকে আমাৰ দলত যোগদান কৰিব। আজি দীঘলীয়া এটা সময়ৰ পিছত আমি এনেকুৱা এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ পাৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2020 চনত শান্তি চুক্তি কৰাৰ পিছত আমাক সকলো আশীৰ্বাদ তেখেতে দি আছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেখেতে আমাৰ অঞ্চলটো যাতে স্থায়ী শান্তি থাকে, ইয়াৰ কাৰণে আমাক 24/7 যি ছাপোৰ্ট আৰু গাইডেন্স লাগে এইটো দি আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক সদায় প্ৰত্যেকটো খোজতে আমাক সহায় কৰি আছে আৰু আমাক সুস্থভাৱে এই অঞ্চলটো আগুৱাই নিয়াত তেখেতৰ নেতৃত্ব দিয়াত তেখেতে আমাক মাৰ্গদৰ্শন কৰি আছে। আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া 2015 চনত UPPL দল গঠন কৰি এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, নিৰাপত্তা প্ৰদান কৰা আৰু এই অঞ্চলত সমন্বয় কৰাৰ এটা উদ্দেশ্য লৈ কাম কৰি আছিলে আৰু সেইটো আজি বাস্তৱত ৰূপায়ণ হ'ল। গতিকে এই সময়টো বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণৰ কাৰণে এটা সিদ্ধান্ত লোৱাৰ সময়। এই সময়টো বিটিআৰ অঞ্চলৰ ৰাইজৰ শান্তিৰ লগত থিয় হোৱা এটা সময়। এই সময়টো বিটিআৰ অঞ্চলৰ আমাৰ মা দেউতা দাদা ভাইসকলক ভাৰতৰ অইন বিকশিত অঞ্চলৰ নিচিনা আগুৱাই নিয়াৰ এটা সময়। ইয়াত আমি সকলো সুস্থিৰভাৱে ভাবিব লাগিব, চিন্তা কৰিব লাগিব। সেইকাৰণে যিসকলে আজি বিটিআৰ দলৰ পৰা আহিছে, আপোনালোকে অলপ গৰম ঠাণ্ডা এনেকুৱা অনুভৱ কৰিব পাৰে। মই আপোনালোকক অনুৰোধ কৰিছোঁ যে UPPL দল সকলোৰে কাৰণে দল, আমি সকলো জাতি জনগোষ্ঠী সকলোৰ কাৰণে চিন্তা কৰোঁ আৰু অলপ বেলেগ দলতকৈ আমি অলপ ষ্টেডি মুভ কৰি আছোঁ। আমি ইফাল সিফাল দৌৰা ফুৰা কৰা নাই, একদম সুস্থিৰভাৱে আমি আগুৱাই আছোঁ। কাৰণ এই বড়োভূমিত দীঘলীয়া 30-40 বছৰত বহুত ঘাত প্ৰতিঘাত সংঘাত হৈ গ'ল, বহুত মানুহৰ জীৱন গ'ল, ঘৰ জ্বলিল, তেজৰ নৈ বলে বৈ গ'ল, তেনেকুৱা আৰু পৰিৱেশ আমি বিচৰা নাই। সেইকাৰণে আজিৰ সময়ত যিসকলে BPF দলৰ পৰা আহিছে, আজিৰে পৰা আপোনালোকে UPPLৰ দলটো আপোনাৰ নিজৰ দল বুলি ভাবক আৰু বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক সেৱা কৰাৰ কাৰণে আপোনালোকৰ মনটো প্ৰস্তুতি কৰক। আমি একেলগে কাম কৰিম। जायफोरा दिनै जोंनि दोलोआव फैबाय, आं बिथांमोनखौ खावलायदों जे नोंथांमोना सोरबाया फैग्रो मोना दै गुसुजों दुगैनाय बायदि मोननो हानाय। मानोना BPF एसे गरम खामानि मावोमोन, दिनै UPPL मा एसेबां थान्दा होननानै साननो हानाय। जोङो बिनिखायनो थान्दा खालामनानै लाखिदों जे BPR ओनसोलाव जाहाथे आरोबाव दाङाबाजि जाया, गाज्रि थासारि जाया, हिंसायारि थासारि जाया, बे ओनसोला अराय समनि थाखाय शान्ति जायो। अब्लासो जोङो सोलोंथाइ, रांखान्थि, समाजखान्थि जेरावबो दावगानो हागोन। दा बेनिखायनो फैबाय थानाय बिसायख'थियाव जोंनि बिजाथि जयन्त बसुमतारी बिथाङा गोबां भटआव देरहागोन। मानोना जायफोरा दिनै बिरोधिनि खामानि मावनांगौमोन बिथांमोना गावसोरनि केपासिटियाव गैला, बिथांमोना बिरोधिनि खामानि मावनो हानाय केपासिटियाव गैला। दिनै मानगोनां चन्दन ब्रह्म बिथांनि जोंनि दोलोआव हाबफैनाया BPF दोलोखौ आरोबाव लोरबां खालामसिगोन। मानोना बै समाव बिथांमोना हयতো सानदोंमोन जे हाग्रामा महिलारि बिथांनि जि साननाय हनाय, बिथाङा गावनि फारसेल' सानो, बिथाङा सासे राजा बायदि सिन्था खालामो। आं मोनसे समाव बिथांखौ बुंदोंमोन जे जों राजखान्थियाव मालाबाबो फैनाय नङा, नाथाय बर' माहारिनि जेंनाफोरखौ नोंथाङा फोजोबनायाव एसे मदद खालाम, माहारिनि आफादफोरखौ खौसे खालामनायाव नोंथाङा मदद खालाम, जि NDPनि जेंना बायदि जेंनाफोरखौ सुस्रांनायाव नोंथाङाबो एसे बाहागो ला। नाथाय बिथाङा एसेबो बाहागो लानो नाजायाखै। दिनै बर' माहारिनि खौसेया जोंनि बयनिख्रुइ गिदिरसिन एजेन्डा।
बे माहारिखौ खौसे खालामनो थाखाय जोंनि माखासे दैदेनगिरिफोर जायफोरानोखि थांनाय समाव खामानि मावनो खाबु मोनाखैमोन गावनि साननाय हनायफोरखौ बिथांमोना फोरमायनो खाबु मोनाखैमोन दिनै जोङो बयखौबो खावलायदों जे UPPL हान्जायाव फैनानै खौसे जानांगौ आरो बे MP देरहानायल' नङा फैबाय थानाय समाव हारिनि आद्रा थानाय सिमांफोर एजेन्डाफोरखौ मोगथां महर होनायाव जोंनि गोलाव लामा हान्थिनांगौ बयबो खौसे जाफैनांगौ आं बेखौ खावलायदों दा मानगोनां रायजोफोर आं गोलाव बाथ्रा बुंनो सानाखै जोंहा मानगोनां रुजि ब्रह्म बिथाङा सफैबाय आङो बिथाङाबो बिबुंथि लाखिगोन जों गसाइगावआव माखासे प्रग्राम दङखाय जों थांग्रोनो सानदों बे समाव आं बयखौबो खावलायदों जे खनसे गोबारै बयबो जाहाथे स्ल'गान होयो UPPL जिंदाबाद बाहेरनिब्ला खौसे नाय बाहेरनिब्ला बुंग्रा दङाखै UPPL जिंदाबाद UPPL जिंदाबाद UG ब्रह्म जिंदाबाद UG ब्रह्म जिंदाबाद गोविंद बसुमतारी जिंदाबाद गोविंद बसुमतारी जिंदाबाद रंगरा नार्जारी जिंदाबाद रंगरा नार्जारी जिंदाबाद जयंत बसुमतारी जिंदाबाद जयंत बसुमतारी जिंदाबाद चंदन ब्रह्म जिंदाबाद प्रतिभा ब्रह्म जिंदाबाद डॉक्टर नीलोक सरजारी जिंदाबाद UPPL जिंदाबाद गोजोन्थों दसे सम जिरायबाव दसे सम जोंनि मिटिंआ सोलिबावगोन बिनि उनाव मिटिंआ जोबगोन नोंथांमोना दसे सम जिरायबाव